নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যে আপোনালোকক বিবাহিত পুৰুষ মহিলাৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। 158 বছৰৰ পুৰণি IPC ইণ্ডিয়ান পেনেল কোড 497 ধাৰাক অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ 5জনীয়া খণ্ডপীঠে IPCৰ 497 আৰু 98 দফা উলংঘা কৰিছে বুলি অভিহিত কৰি এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দান কৰে। আচলতে IPC 497 ধাৰাটোত কি আছে তাক জনাটো অতি প্ৰয়োজন। এই ধাৰাৰ মতে এগৰাকী বিবাহিতা মহিলাৰ লগত তেওঁৰ স্বামীৰ অনুমতি নোহোৱাকৈ অন্য কোনো পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন হলে তেতিয়া মহিলাগৰাকীৰ স্বামী তৃতীয় পুৰুষজনৰ ওপৰত গোচৰ দিব পাৰিব। আদালতে সেই পুৰুষজনক 5 বছৰ কাৰাদণ্ড আৰু জৰিমনা বিহিব পাৰে। যদিহে মহিলাগৰাকীৰ স্বামীৰ সন্মতি সাপেক্ষে এই সম্পৰ্ক হয় তেনেহলে কেছ নহয়, অৰ্থাৎ অপৰাধ বুলি গণ্য কৰা নহয়। আনহাতে আকৌ যদিহে এজন বিবাহিত পুৰুষে পত্নীৰ অনুমতি নোহোৱাকৈ অন্য নাৰীৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে তেনেহলে পত্নীগৰাকীয়ে কোনো গোচৰ দিব বা দোষী সাব্যস্ত কৰিব নোৱাৰিব। এতিয়া চাওক, এগৰাকী বিবাহিত মহিলাই অন্য পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিলে সেয়া অপৰাধ বুলি গণ্য হ'ব, কিন্তু স্বামীজনে অন্য নাৰীৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়িলে সেয়া অপৰাধ বুলি গণ্য কৰা নহ'ব। এয়াই আছিল IPC 497 ধাৰাৰ মূল বিষয়বস্তু। এই ধাৰা মতে এগৰাকী বিবাহিত মহিলা পুৰুষজনৰ সম্পূৰ্ণ ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। 158 বছৰীয়া IPC 497 ধাৰাক অসাংবিধানিক বুলি সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰি ভাৰতীয় সমাজত থকা লিংগ বৈষম্যক ভুল বুলি মাত্ৰা প্ৰদান কৰিছে। এতিয়াৰ পৰা বিবাহিত পুৰুষ মহিলাই পৰকীয়া প্ৰেমত লিপ্ত হলে বিবাহ বিচ্ছেদ হ'ব পাৰিব, কিন্তু ইয়াক অপৰাধ বুলি গণ্য কৰা নহ'ব। দাম্পত্য জীৱনত অসুখী মহিলাসকলক স্বাধীনতা দিবলৈ সংবিধানৰ 14 নং দফা উলংঘা কৰা IPC 497 আৰু 98 এই ধাৰা দুটাক অসাংবিধানিক বুলি ৰায়দান কৰি খাৰিজ কৰে আৰু এতিয়াৰে পৰা স্বামীৰ অনুমতি অবিহনে অন্য পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে সেয়া অপৰাধ বুলি গণ্য কৰা নহ'ব। নাৰী স্বাধীনতাৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ বুলি সৰহ সংখ্যক সমাজপ্ৰেমী ব্যক্তিয়ে এই আইনক আদৰণি জনাইছে। এতিয়া যি কি নহওক, চৰকাৰৰ প্ৰবল বাধাকো প্ৰত্যাহ্বান জনাই সুপ্ৰিম কোৰ্টে এই আইন প্ৰণয়ন কৰিলেও এতিয়া আচল কথাটো হ'ল আমাৰ সমাজত প্ৰচলিত লাও যিমানেই ডাঙৰ হওক তথাপিও পাতৰ তল বুলি ভবা কথাষাৰ তেতিয়াহে মাৰ যাব যেতিয়া সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে সচেতন হ'ব। ইয়াৰ মাজতে আৰু এটা কথা চিন্তাৰ বিষয় হৈ পৰিছে যে এই আইনখন ৰদ কৰাৰ পিছত, এই ধাৰাক অসাংবিধানিক বুলি খাৰিজ কৰাৰ পিছত কিজানি সমাজত কিছু বিশৃংখলাৰ সৃষ্টি হয়, সেয়া এতিয়া বিচাৰ্য বিষয় হৈ পৰিছে। যদি এই ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক আৰু শ্বেয়াৰ কৰক। এনেধৰণৰ আৰু অধিক ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। নমস্কাৰ।